নমস্কাৰ আকৌ এটি নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আহক দেৰিকৈ মই মোৰ ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে মই ডেইলি যেনেকুৱা ধৰণৰ ব্লগবোৰ বনাওঁ হেনেকুৱা নহয় আজিটো স্পেশালি মানে আজি দশমী হয় তো মই এতিয়া যাম দশমীত কেনেকৈ দুৰ্গা মাৰ বিসৰ্জন দিয়া হয় আৰু লগতে ৰাৱণক কেনেকৈ জ্বলোৱা হয় ইত্যাদি সম্পূৰ্ণখিনি দেখাম তা চাই থাকক ভিডিঅ'টো আহি পাই গলো তেতিয়াহ'লে আপোনালোকক এতিয়া মই দেৱী বিসৰ্জন দিয়া স্থান সেইফালে আছে মই আপোনালোকক দেখাম যে দেৱী কেনেকৈ ইয়াত বিসৰ্জন দিয়ে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক এই নদীটোতে দেৱী মাক বিসৰ্জন দিয়া হ'ব অৰ্থাৎ দেৱী মাৰ মূৰ্তিসমূহ আপোনালোকে চাই থাকক মই সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিম পিঠে পড়লো কাটি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ সেজেছে আকাশ সাজানো বরণডালা আকাশে মেঘের ভেলা চলছে ধুলো জিনা আসলার ঘন্টা বাজে এলো মানবী সাজে আকাশে পুজোর বাংলা লাগলো দোলা কাশে বনে হিমেল শরৎ টানে সুরে সুর আৰু আপোনালোকক মই দেখালো যে দেৱী কেনেকৈ ইয়াত বিসৰ্জন দিয়া হয় দেৰগাঁৱত আৰু এতিয়া মই আপোনালোকক নিশ্চয় দেখাম যে ৰাৱণ আছে দেৰগাঁৱত স্মৃতি পথত তাৰ ৰাৱণ ডাঙৰকৈ এটা বনোৱা হৈছে কেনেকৈ জ্বলায় বা কিয় জ্বলায় সম্পূৰ্ণখিনি ক'ম আগলৈকে আৰু চাই থাকক ভিডিঅ'টো পাই গ'লোহি ৰাৱণৰ ইয়াত এয়া চাব পাৰে এয়া মোৰ পিছফালে বহুত ডাঙৰ ৰাৱণ এই ৰাৱণটো ইয়াতে জ্বলাব কেনেকৈ কি পদ্ধতি কৰে মই সম্পূৰ্ণখিনি দেখাম চাই থাকক আপোনালোকে আৰু এয়া দেখোঁতে সন্ধিয়া হৈ গ'ল এতিয়া 5:30 বাজিলে আৰু 6টা বা 6:15 ভিতৰত এই ৰাৱণটো ইয়াত জ্বলোৱা হ'ব আপোনালোকে চাই থাকক চাওক কিমান বেছি মানুহ হৈছে
আৰু এয়া ৰাৱণক জ্বলাবলৈ ৰাম আহি হাজিৰ হৈ গৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখাম। আৰু এয়াই ৰাম, চাওক বন্ধুসকল কিমান ধুনীয়াকৈ ৰাম সাজিছে। এতিয়া জ্বলাব ৰাৱণক, আমি চাই থাকিম। চাওক আগলৈ এয়া ষ্টাৰ্ট হৈ গ'ল। আপোনালোকক সম্পূৰ্ণখিনি দেখালোঁ যে দুৰ্গা পূজাত দেৱী মূৰ্তিসমূহ কেনেকৈ বিসৰ্জন দিয়া হয়, আৰু তাৰ লগতে দেখালোঁ যে ৰাৱণক কেনেকৈ জ্বলোৱা হয়। তো সম্পূৰ্ণখিনি ভিডিঅ'ত দেখুওৱা হ'ল, বা আপোনালোকে কমেণ্ট বক্সত জনাব যে ভিডিঅ'টো চাই কেনেকুৱা ধৰণৰ পাইছে। কেপাচিটিত নাছিলে কাৰণ ইমানেই বেছি হাই হুলস্থুল এটি পৰিৱেশ হৈ গ'ল, সেইকাৰণে গুচি আহিলোঁ। ঘৰত আহি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো লগ পাম আকৌ এটি নতুন ভিডিঅ' লৈ। তো আজিলৈ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ। বাই বাই।